নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা দিন যিহে গৰম পৰিছে, গৰমৰ কাৰণে ক'তোৱে ফুৰিবলৈ যোৱা হোৱা নাই। আজি অলপমান ঠাণ্ডা পৰাৰ কাৰণে ভাবিলোঁ দীপৰ বিলৰ ফালে ওলাই যাওঁ। এতিয়া আমি আহি পালোঁ দীপৰ বিল আৰু ইয়াত দেখিছোঁ মাছ মাৰি আছে। কি বিলৰ পাৰত লাগি থকা নাওকাকেইখন দেখি মোৰো নাওকাকেইখনত উঠিবলৈ মন গ'ল আৰু তাত থকা দাদাজনক সুধিলোঁ নাওকাকেইখনত বহিব পাৰিমনে? দাদাজনেও ক'লৈ বহিব পাৰিবা বুলি। আৰু এয়া মোৰ পাছফালে দেখিছে কিমান ধুনীয়া ভিউটো, আৰু এয়া দাদাজনে পিছফালে নাওকাখন বান্ধিও আছে। আৰু এইবোৰ হ'ল বিলৰ মাছ, জাল মাৰি মাৰি এনেকৈ বিক্ৰী কৰে। তাৰপিছত আমি আগুৱাই আহি আছিলোঁ আৰু এয়া দেখা পাইছেনে ৰাস্তাৰ কাষতে বহুতো ধৰণৰ দোকানো আছে, যেনেকৈ গাহৰি পোৰা, কেঁকুৰা পোৰা, মাছ, নাৰিকলৰ পৰা আৰম্ভ কৰি আইচক্ৰীম আৰু চিপছৰ পেকেটৰ দোকানো আছে। আমি এতিয়া আহিছোঁ, ইয়াত আছে দীপৰ বিলৰ ভিউ পইণ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত সোমাই আহিছোঁ এনেকৈ, আৰু এইটো যেন ওখকৈ দেখিছে এইটো টাৱাৰটোত, এইটোত গৈ ওপৰৰ পৰা গোটেই বিলখন ধুনীয়াকৈ দেখা পাম। হা, এইফালে চেলফি পইণ্ট। আমি ভাবিছিলোঁ ওপৰৰ পৰা এইটো চামগৈ, কিন্তু এইটো বন্ধ কৰি থৈছে এনেকৈ কৰি দিছে। যে ইয়াৰ পৰাই চাম আৰু অলপমান। এইফালে যাব নিদিব, ইয়ালৈকে পানী আছিলে, এইবাৰ দেখিছোঁ বহুত পানী শুকাই আছে। আৰু এই যে গছকেইজোপা দেখিছে, গছকেইজোপাৰ অকল ওপৰৰ অংশহে দেখা পোৱা গৈছিলে, এতিয়া দেখোন তলৰ মাটিবোৰো দেখা পোৱা গৈছে। আৰু বহুতে শুকাইছে ক'বলৈ গ'লে, কিন্তু এইফালে বন্ধ নহ'লে আমি ইয়ালৈ গ'লোঁ হয়। আমি প্ৰথম সোমাই আহোঁতে মাছ মাৰি থকা দেখিছিলোঁ, সেইকাৰণে তাত সোমাইছিলোঁ আৰু নাওকা তেনেকৈ লগাই থৈ দিছিলে এখনৰ পাছত এখন। দেখি পৰিৱেশটো ভাল লাগিছিলে আৰু তাত গৈ ফটো উঠি আহিলোঁ। ইয়াত তেনেকৈ একো দেখাও নাই, আৰু ওপৰৰ ৰাস্তাটো যিহেতু বন্ধ সেইকাৰণে চাব লগা একো নাই। আৰু গৈছোঁগৈ আৰু ইয়াৰ পৰা ওলাই। এতিয়া এনেই চাম বিলখন, এনেই ভাল লাগে ন, গছ বিৰিখৰ তলত তেনেকৈ ঠাণ্ডা এটা পৰিৱেশ। মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান আৰু ইমান ধুনীয়া ধুনীয়া পাহাৰ, তাতে ঠাণ্ডা বতৰ। গুৱাহাটীৰ যান বাহনৰ যিহে পলিউশ্যন হৈছে, সেইকাৰণে ইয়াত আহিলে ভাল লাগে। গছ গছনিৰ মাজত ফ্ৰেছ এয়াৰ পোৱা যায়, আৰু তাতে আজি ৰ'দটো নাই আৰু বৰষুণো পৰিছিলে আমি অহাৰ আগতে। ঠাণ্ডা বতৰ, ভাল লাগিছে মোৰ। এইফালে এইটো হ'ল এটা শিৱ মন্দিৰ, যিটো আছে দীপৰ বিলৰ কাষতে, আৰু ইয়াৰ কাষেৰে পাৰ হয় ৰেল লাইনটো। এইটো এটা ভিউ পইণ্ট, যাৰ পৰা গোটেই বিলখন ধুনীয়াকৈ দেখা পোৱা যায়। আমি এইফালে ঘূৰি যাওঁতে একলন দেখা পালোঁ, সেইকাৰণে একলনৰ ভিতৰত সোমাই আহিছোঁ। এনেকৈ ভিতৰলৈ চাগে নাযাম, এনেই সুধি যাম আৰু কিমান লয় ভিতৰত গ'লে। বাহিৰৰ পৰা দেখা পোৱা গৈছে। আমি এদিন গা ধুবলৈ আহিম ন, আহিব লাগিব। গৰম পৰি ঠাণ্ডা পৰিছে, গৰম পৰিলে আকৌ ৰুমৰ পৰা ওলাবই নেকি। ইয়াৰ মোক পাছফালে দেখিছে বাইকৰ লাইন কিমান, আৰু সেইফালে আছে কাৰ পাৰ্কিং, আৰু ইয়াৰ বাছো আছে, অটোও আছে ইয়াৰ পৰা যাবলৈ। পাৰ্কিঙৰ কমি নাই, এভেইলেবল পাৰ্কিঙৰ কাৰণে। বহুত ডাঙৰ এৰিয়াটো। আৰু এইটো কি? ৰজা কিং।
হ'ল একলেণ্ডৰ ৰজা আৰু ৰজাৰ লগত মই উঠিলোঁ ফটো কেইকোপ বিমান। আমি একলেণ্ডৰ পৰা ওলাই আহিলোঁ আৰু কেতিয়াবা আহিম গা ধুব পৰাকৈ। কিবা খামনে? ভাত পায় ভাত ভাত খাবি? কেটলন আমি সোমাই গৈ আছোঁ ভিতৰত। এয়া চা এয়া বৰফি এয়া বৰফি কি কি ডিজাইন আছে। 1 2 3 এইবোৰ হৈছে চুইমিং কৰোঁতে পিন্ধা চশমা। অক্সিজেন হয় আমি চিধা বুলি আপুনি বেকা থাকে বলটো ইমান ওজন পাতল বুলি হয় বহুত ওজন। ক্ৰিকেট খেলা বলতকৈ আহি পালোঁ আৰু এইটোৱে আছিল আজি ভিডিঅ'। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টাটা বাই বাই।